নমস্কাৰ কেকেছ ব্লগ সাপতগ্ৰাম এতিয়া আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ সমাজ বিষয়ে কাইলৈ সমাজ পৰীক্ষা আছে সমাজৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এটা আভাস দিবলৈ চেষ্টা কৰিম প্ৰথমে থাকিব সমুহ উত্তৰ লিখা যিকোনো 10টা 12-13টা মান দিব পাৰে যিকোনো 10টা লিখিবলৈ দিব তাৰে ভিতৰত মই কেইটামান বাছি উলিয়াইছো এই কেইটা চাবা তাৰ বাহিৰে বেলেগো চাবা আৰ্য শব্দৰ অৰ্থ কি জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ কোন বিশ্বৰ আটাইতকৈ প্ৰাচীন গ্ৰন্থখনৰ নাম কি ইগলু কি বিটিএডি পৰিষদ কোন চনত গঠন কৰা হয় বেদৰ আন এটা নাম কি গুৱাহাটী পৌৰ নিগম কিমান চনত গঠিত হৈছিল বিনিময় প্ৰথা কাক বোলে গৌতম বুদ্ধৰ সৰুকালৰ নাম কি আছিল জৈন ধৰ্মৰ মূলমত কি পৌৰসভাৰ মুৰব্বীজনক কি বোলে বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি 2 নম্বৰ থাকিব উত্তৰ লিখা 10টা লিখিবলৈ দিব 10 2 গুণ 20 নম্বৰ থাকিব ইউৰেনেছিয়া কাক বোলে দুখন ধৰ্মীয় সমাজৰ নাম লিখা বিহুবীয় অঞ্চলত গৰম বেছি কিয় বাসৱদত্তা কোন আছিল তেওঁক কোনে বিয়া কৰাইছিল বজাৰ ব্যৱস্থাত উৎপাদক আৰু উপভোক্তা কাক কয় ইগলু কি কোনবৰ সাগৰৰ পানী বেছি লুনিয়া শীতৰ ভঁৰাল খেতিয়কসকলৰ কি কামত আহে মৰুদ্যান কাক বোলে বেদকীয় শ্ৰুতি বোলা হয় এইবাৰ তাৰ পিছৰ পৃষ্ঠালৈ যাম উত্তৰ লিখাত 3 নম্বৰ কৈ 3 5 গুণ 15 নম্বৰ শ্বপিং মল সম্পৰ্কে চমুকৈ লিখা গাঁও পঞ্চায়তৰ 3টা কাৰ্য উল্লেখ কৰা বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ মাজত থকা 3টা সাদৃশ্য উল্লেখ কৰা নগৰত বাস কৰা লোকসকলৰ বৈশিষ্ট্যবোৰ লিখা অৰণ্য ধ্বংস ৰোধ কৰিবলৈ আমি কি কৰিব লাগে পাৰ্থক্য লিখা থাকিব যিকোনো 3টা লিখিবলৈ দিব 3 2 গুণ 6 নম্বৰ থাকিব হয়তো পৰীক্ষাত 4টা প্ৰশ্ন দিব দি 3টা লিখিবলৈ দিব গাঁও আৰু নগৰ পৌৰ নিগম আৰু পৌৰসভা পাইকাৰী ব্যৱসায় আৰু খুচৰা ব্যৱসায় হাট আৰু বজাৰ সমুটকা 3টা যিকোনো লিখিবলৈ দিব 9 নম্বৰ থাকিব পৌৰ নিগম জনপদ জিঅইট নগৰ সমিতি বুদ্ধদেৱ এনেকুৱা ধৰণৰ দিয়ে সকলোবিলাক বস্তু খৰচি মাৰি পৰিবা লগতে সমুটকা যদি ইয়াৰে কমন পৰে তেন্তে লিখিব পাৰিবা আৰু যদি নপৰেও তথাপি যি মনত থাকে বনাই হলে লিখি থৈ আহিবা তাৰ বাহিৰে খালি ঠাই পূৰণ কৰা থাকিব মিলাই লিখা থাকিব এইবিলাক আৰু মই দিয়া নাই সময়ৰ অভাৱৰ বাবে শুদ্ধ উত্তৰ বাছি উলিওৱা থাকিব গাঁও পঞ্চায়তৰ 5টা কাৰ্যাৱলী লিখা এইটো চাবা ভালকৈ বহুত লোকে গাঁত থকাটো বেছি পছন্দ কৰে কিয় বহলাই লিখা 5 নম্বৰ মগধ ৰাজ্য শক্তিশালী হৈ উঠাৰ 5টা কাৰণ লিখা 5 নম্বৰ এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়ে তাৰ বাহিৰে আৰু এটা প্ৰশ্ন দেখুৱাই আছো স্বায়ত্তশাসিত জিলা পৰিষদৰ হাতত অৰ্পণ কৰা ক্ষমতাবোৰ লিখা 5 নম্বৰ তো এই ভিডিঅ'টো এইখিনিয়ে পৰৱৰ্তী নেক্সট যি পৰীক্ষা আছে সেই পৰীক্ষাৰ ভিডিঅ' মই দি দিম লগতে বেলেগ ক্লাছৰ ভিডিঅ' দি দিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ